হয়, মই আসলতে মাইনৰিটি কমিউনিটিৰ এটা জাতীয় সংগঠন আছে, ৰিলিজিয়াছ মাইনৰিটি কমিউনিটি, সেইটো হ'ল আপোনাৰ RMC বুলি কয়। সেই সংগঠনত যোৱা 2020 চনৰ পৰাই মই মানে তাত প্ৰতিনিধিত্ব কৰি আহিছিলোঁ আৰু শেহতীয়াকৈ মই সেই সংগঠনৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক হিচাপে মই 3 বছৰ কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু বৰ্তমানে মই সেই সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হিচাপে মই কাম কৰি আছিলোঁ। তাৰে মাজতে মই যেহেতু ধৰক সেইটো জাতীয় সংগঠন, সেই সংগঠনত থাকি মোৰ জাতিৰ বা সমাজৰ বা ৰাইজৰ বিশেষ একো কাম কৰিব পৰা নাছিলোঁ। শেহতীয়াকৈ বৰ্তমানৰ যি প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL চৰকাৰ, তেওঁৰ মানে যি ডাইনামিক যিটো মানে কাম, সেই কামবিলাক দেখি মই আচলতে নিজকে আকৃষ্ট হৈছোঁ আৰু লগতে মই আজি সেই দলত মানে এটা প্লেটফৰ্ম হিচাপে লৈ মই সমাজৰ কাম কৰাৰ কাৰণে মই আগন্তুক দিনত আগবাঢ়ি যাম বুলি মই এটা দৃঢ় মানে বিশ্বাস মোৰ আছে। সেইকাৰণে মই আজি আনুষ্ঠানিকভাৱে UPPL দলত মই যোগদান কৰিলোঁ আৰু মোৰ লগতে মোৰ এই অঞ্চলৰ বহু সদস্য মানে শুভাকাংক্ষীসকলো আজি আগবাঢ়ি আহিছে আৰু পৰৱৰ্তী সময়ত কেইবা শতাধিক মানে বিশেষকৈ যুৱক আৰু মহিলা শ্ৰেণীৰ মানে মানুহ এই দলত যোগদান কৰিব বুলি আজি ইতিমধ্যে বহুতৰ লগত এটা বাৰ্তালাপ আমি কৰিছোঁ আৰু কি। সালাকাটি অঞ্চলত ডেভেলপমেণ্টৰ কাৰণে কি আশা কৰিব? সালাকাটি অঞ্চলত আচলতে সঁচা কথাটো ক'বলৈ গ'লে যে আপোনালোকে জানে সালাকাটিত একেবাৰে নেয়াৰে সালাকাটিত মানে উত্তৰ ভাৰতৰ আটাইতকৈ ডাঙৰ এটা মেগা পাৱাৰ প্ৰজেক্ট NTPC বুলি সকলোৱে গম পায়। সেই প্ৰজেক্ট থকাৰ পিছতো আৰু দীৰ্ঘদিন এই BTCত এটা মানে নিৰ্বাচিত চৰকাৰ থকাৰ পিছতো যে এই সালাকাটি অঞ্চলত যি ধৰণৰ উন্নয়নৰ কাম হ'ব লাগিছিল, আজি সেই ধৰণে একো কাম হোৱা নাছিল। আপোনালোকে দেখা পাব সালাকাটি যিটো বজাৰ, এই বজাৰটোত যেনেকৈ আপোনাৰ BRPLৰ ওচৰে পাজৰে যিখিনি বজাৰ আছে, সেইখিনিৰ উন্নয়নৰ ফালে যদি আপোনালোকে চায় আৰু সালাকাটিটো যদি চায়, ইয়াত 2008 চনত এই প্ৰজেক্টটো ষ্টাব্লিছ হৈছিল। তেতিয়া তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া ইয়াত মানে ফাউণ্ডেশ্যন কৰি থৈ গৈছিলে। আজি ইমান দীৰ্ঘদিনৰ পিছতো প্ৰজেক্টখন ইমান ধুনীয়াকৈ চলি আছে। চাৰিওফালৰ যিখিনি মানে বৈদ্যুতিক ইলেক্ট্ৰিফিকেশ্যনৰ কাম হ'ব লাগিছিল, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা হ'ব লাগিছিল, আপোনাৰ ৰাস্তা ঘাটকে আদি কৰি যিখিনি কাম হ'ব লাগিছিল, বছৰি CSRৰ আণ্ডাৰত কোটি কোটি টকা আহে, সেই কামখিনি কিন্তু আমি দেখিবলৈ পোৱা নাই। এই ক্ষেত্ৰত আগৰ চৰকাৰবিলাকে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। গতিকে মই প্ৰমোদ বড়ো মহাশয়ক, বৰ্তমানৰ যি BTC চৰকাৰ, তেওঁ এই ক্ষেত্ৰত NTPC ছাইডটো তেওঁ নজৰ ৰাখিব বুলি মই আজি আপোনালোকৰ জৰিয়তে মই দাবী উত্থাপন কৰিছোঁ আৰু আগন্তুক দিনত UPPLৰ দলত থাকিও মই নিজেও সেই ক্ষেত্ৰত যাতে আমাৰ জায়গাটো উন্নয়ন হয় NTPC ছাইডৰ পৰা, লগতে আমাৰ BTC চৰকাৰৰ ফালৰ পৰাও আমি কেনেকৈ জায়গাৰ উন্নয়ন কৰা যায় সেই ক্ষেত্ৰত আমি কাম কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞাবদ্ধ। सेरफांगुरि बाजार सुरुमा माघ बिहु दामाका अफार लाबोदों। कक्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार सुरुमा 10 जानुवारिनिफ्राय 30 जानुवारिसिम माघ बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दङ। नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार सुरुमाव खुंफुंजानाय माघ बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजार सुरुमा लोगोसे मोजां अफारफोरबो लाबोदों। बेफोरनो जाबाय 90% लन, गंनै हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन आरो माघ बिहु दामाका अफार एक्सचेन्जजों लोगोसे बाइक बायगिरिफोरनो गांसे ब्लेंकेट फ्रि हरफानाय जागोन। फुंखा एन्टारप्राइज बाजार सुरुमा आरो मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा मोनफायै इस्युट गिफ्ट हरफानाय जागोन। आबुङै मिथिबावनो थाखाय 8135872656 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।